সবে মানে মাটিৰ পইচা বেছি সবে বিল্ডিং বনাইছে 9টা হবে বিরামত বিল্ডিং হৈছে ফাইনালি ৰাতিখান আহি পালা ক'ৰ পাই ছাৰ মানে ভাই বহুত ৰাতি হ'ল মানে উপায় নাই একাৰিন যিহেতু তাড়াতাড়ি হৈছে আজি ওলাকে ভিডিঅ'টো বনছো আমি কালি চাব লাগিব বঢ়িয়াকৈ ভাল লাগিল দিয়া কাৰণে তো হে গাইছ ওয়েলকাম টু এ নিউ ব্লগ আৰু আজি আমি গৈ আছো কি আনিবলৈকে জানে নে আজি আমি গৈ আছো হেলিকপ্টাৰ কিনি আনিবলৈকে মানে আপোনালোকে চাগে বুজি পাইছে থাম্বনেলখন চাই কেনে আৰু এইফালে আহি পালে কাৰ্তিকো যাব আৰু তাৰ লগত আহি গ'ল ডিউক 390 একদম বড় ব্লক এতিয়া যাও হেলিকপ্টাৰ কিনিবলৈকে যাও এনেকৈ আমি গৈ আছো গুৱাহাটী পল্টন বজাৰলৈকে কি আনিব জানে নে হেলিকপ্টাৰ আৰু আজি আমি আনিব গৈ থকা হেলিকপ্টাৰ খানে মানে 30 কিলোমিটাৰ মাইলেজ দিব মানে 30 মিনিট উৰিব আৰু মানে আৰু কাৰ্তিকৰ ডিউক 390 খানে মানে বৰ্তমান মাইলেজ কিমান দি আছে জানে নে আপোনালোকে 20 হেছ চালা তেলছো একদম বড় পেট্ৰল পাম্প এটা কিনি থব লাগিব এখন বাইকৰ কাৰণে মানে বৰ্তমান 20 দি আছে লাহে বাৰু বাঢ়ি যাব মাইলেজটো কিন্তু এখন মাৰুতি মানে 20 দে আৰু টানি মুনি কেনে কিবাকে তো এই বাইক খানে মানে মাৰুতিৰ সমান তেল খাই আছে বৰ্তমান আমি একেনে ৰখিছো জিএমচিএলৰ ওপৰত মানে কালা পাহাৰৰ ওপৰত আছো আৰু কাৰ্তিক ভাই মানে অলপ কাম আছে ওলাইছে এটা কামটো কৰি কেনে আহি কেনে হেলিকপ্টাৰ কিনিব যাওঁ মানে ড্ৰোন কিনিব যাওঁ তাৰ পৰা ওলাই কেনে ডাইৰেক্ট গৈছে আমি জোৰত তিনিআলিলৈকে মানে ড্ৰোনখন পল্টন বজাৰত নাই বোলে পল্টন বজাৰৰ পৰা আমি জোৰত তিনিআলি যাব লাগিব আৰু বৰ্তমান হেলিকপ্টাৰখন মানে আহি আছে হেলিকপ্টাৰখন আহি পোৱা নাই কিন্তু তাৰে আগতে আহি গ'লে তাৰ সৰু চাই টি ব্ৰেক ল'বলৈকে এইফালে চাহ অৰ্ডাৰ দিছোঁ আৰু পৰঠা অৰ্ডাৰ দিছোঁ খাই লৈ কিনে আমি হেলিকপ্টাৰ লওঁ আৰু আপোনালোকে জানে বৰ্তমান ইণ্ডিয়াত মানে ড্ৰোন বেন আছে তো সেইকাৰণে এটা আনঅফিচিয়েল ছাৰ্ভিচ চেণ্টাৰত আছো যদি অফিচিয়েল হ'লে একদম প্ৰপাৰ এড্ৰেছটো দেখালো হয় ড্ৰোনখন নিবলৈকে আহি গ'লো ইয়াতে বহি আছো বৰ্তমান কেন বহিলো মানে 1.5 ঘণ্টামান বহিলো এতিয়া ফাইনেলি ড্ৰোনখন মানে ছাৰ্ভিচিং চলি আছিল এতিয়া ছাৰ্ভিচিং ক্লিয়াৰ হোৱাৰ পিছত আমি ড্ৰোনখন লওঁ আৰু একেলগে ফটকে উৰি যাওঁ আৰু গাইজ আজি বেয়া জ্বালা পাইছোঁ দেই গাইজ আৰু এখন কি ছাৰ্ভিচ চেণ্টাৰ আহিছে ড্ৰোনখন টেষ্ট কৰিব আনি কিনে ৰবৰ একডাল ফাঁচি থৈ দিছে 3-4 ঘণ্টা এতিয়া আমি ড্ৰোনখন ৰখি আছোঁ এতিয়া আৰু এনেতে ভিতৰৰ পৰা খবৰ পালো ড্ৰোন হৈ গ'ল ফিক্স আৰু কৰিম আমি ফ্লাই বৰ্তমান আহি গৈছে বিল্ডিঙৰ ছাতত মানে ড্ৰোনখন টেষ্ট কৰিবলৈ যা বাবু যা ইমান টাইম ৰখছো উৰ তই ফাইনেলি আমাৰ হেলিকপ্টাৰ আকাশত আৰু সেই হেলিকপ্টাৰৰ ওপৰত আমি মানে ভিতৰত আছো আমি নহয় মানে ভিডিঅ' কৰি আছোঁ আমি তো বৰ্তমান আমাৰ ড্ৰোন আছে একদম পাৰফেক্ট মুডত তো ড্ৰোনখন বৰ্তমান লৈ কিনি লৈ কেনে আমি ইয়াৰ পৰা ওলাই দিওঁ ড্ৰোনখন আমি ভালকৈ উৰাম আৰু ড্ৰোনখন ভালকৈ টেষ্ট কৰি কেনে দেখাম আপোনালোকক কিন্তু বৰ্তমান ইয়াৰ পৰা ড্ৰোনখন কিনি কেনে ওলাই লওঁ ৰখক তাত ড্ৰোনখন কিয় ল'লো কি কাৰণে ল'লো সকলোবোৰ কৈ আছোঁ কালি ভিডিঅ'তে আপোনালোকে বনি থাকক আৰু সৌফালে আমাৰ 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচি আছে তো বন্দে মাতৰম বৰ্তমান ল'লো কিনি ড্ৰোন আপোনালোকে চাব পাৰে এটা ড্ৰোনখন আৰু ড্ৰোনখন কিয় কিনিছোঁ ঘৰত যাই কেনে ভালকৈ কৈ আছোঁ ৰখক ড্ৰোন দেয়াৰ বৰ্তমান হাতত ড্ৰোন লৈ কেনে আমি ওলালো ঘৰলৈকে এইবাৰ কিন্তু ড্ৰোনৰ ভিডিঅ' আপোনালোকক ভালকৈ দেখাব পৰা নাই ঘৰলৈকে গৈ কেনে আপোনালোকক ভালকৈ ড্ৰোনৰ ৰিভিউ দি আছোঁ আৰু বৰ্তমান এনেকৈ আহি পালোঁ ঘৰ আৰু আহোঁতে হৈ গ'ল ৰাতি আৰু আপোনালোকক ড্ৰোনখন ভালকৈ দেখুওৱা নাছিলোঁ এতিয়া আপোনালোকক পূৰা প্ৰপাৰলি ড্ৰোনখন দেখাই আছোঁ প্ৰথমতে এইটো মাৰক ইগন'ৰ আৰু এইখনে হৈছে এইখন ড্ৰোনখন মিভিক মিনি 3 Pro আৰু এইখন ড্ৰোন মানে আমাৰ লওঁতে প্ৰায় 100ৰ ওচৰে পৰিছে আৰু এই ড্ৰোনখন লোৱাৰ কাৰণ আছে আৰু আপোনালোকেতো জানেই মানে আমাৰ ইণ্ডিয়াত মানে ড্ৰোন বেন আছে চ' সেইকাৰণে মানে অফিচিয়েলি নহয় আনঅফিচিয়েলি ড্ৰোনখন কিনিব লগা হ'ল তো সেইকাৰণে আপোনালোকক যদি প্ৰপাৰ ব্লগ দেখা নাপালে তো তাৰ কাৰণে একদম বাৰে চৰি একো নাই কিন্তু এই ড্ৰোনখন কিনাৰ মেইন কাৰণটো হৈছে যে এখন সময়ত মানে ড্ৰোনৰ ভাড়াৰ সংখ্যা বাঢ়ি গৈ আছে আৰু এই ভাড়াৰ কাৰণে ড্ৰোনখন কিনিছোঁ আৰু এই ড্ৰোনখন আপোনালোকে য'তেই বিচাৰে মানে যেনেকুৱা ধৰণৰ ভাড়া বিচাৰে তাতে আপোনালোকে ডেছক্ৰিপশ্যনত নাম্বাৰ এটা দি আছে তাতে কণ্টেক্ট কৰিব পাৰে তাতে আপোনালোকে এই ড্ৰোনখনৰ লগত আমিও যাম আৰু লগতে মানে একেলগে ধেমালি ফূৰ্তিও কৰিম কামো কৰিম ড্ৰোনো উৰাম ড্ৰোন শ্বটো ল'ম সেনেকুৱা ধৰণৰ কথা আৰু এইটো বুলি নহয় আজি বেতালদাও আহি আছে তো স্পেচিয়েলি বেতালদাৰ কাৰণে এইটো কিনা গৈছে এক্সট্ৰাকৈ কাৰণ কিয় কচোন বেতালদাতে ৰাইডত যাব সিহঁতক বোলে ড্ৰোনখন লাগিলে এই ড্ৰোনখন সিহঁতক দি পঠাওঁ আপোনালোকেতো জানে আজি বেতালদাতে যাব গেংটকলৈকে বাই কাৰ একদম ট্ৰিপত যাব ট্ৰিপত গ'লে মানে এইখন ড্ৰোনখনে লৈ যাব সিহঁতেও ভাড়াত লৈছে আপোনালোকক ভাড়াত লাগে যদি ল'ব পাৰে আৰু ড্ৰোন আহিছে ৰখক সিহঁতে বৰ্তমান ৰাতি হ'ল আহিবতে আমাৰো সিহঁতৰ ৰাতি দেখাই আছোঁ আপোনালোকে নাভাবিব যে আমি প্ৰফেচনেল নহয় প্ৰফেচনেল ড্ৰোন আজি বুলি নহয় আমি ড্ৰোন আগৰ পৰা চলাই আহিছোঁ বাট আগৰ যিখন ড্ৰোন আছিল সেইখন বেলেগৰ ড্ৰোন আছিল তো এতিয়া প্ৰপাৰ আমি ড্ৰোন লৈ আনিছোঁ তো আপোনালোকে টেনশ্যন নল'ব য'তে যি ভাড়া আছে ড্ৰোনৰ কাৰণে কণ্টেক্ট কৰক ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে আৰু মেটাল দাঁতে বোলে আহি গৈছে ড্ৰোনখন যদি পেক কৰ ভাই সিহঁতক দিব পঠাওঁ আজি দিব লাগিব আৰু বৰ্তমান ল'লোঁ ড্ৰোন এনেকৈ আৰু বেতাল দাঁতে বোলে আহি আছে তো ড্ৰোন দি পঠাওঁ ভাইয়াত ভালকৈ নিবি কিন্তু ড্ৰোনখন বহুত দাম লৈছে ভাই আৰু কাৰ্তিক ভাই
तो रास्ता तो मैंने 4 लाइन हुई है तो अपना देश बदल रहा है आगे बढ़ रहा है तो बर्तमान शुवालकुছি बंघर सरू एरिया নহয় ডুবাই ডুবাই दुबई टाइप हो जाए চবে মানে মাটিৰ পইচা বেছি চবে বিল্ডিং বনাইছে 9টা হয় বিৰিয়ামত বিল্ডিং হৈছে डेभलपमेन्ट ओ दिम ना दिम আৰু ফাইনালি ৰাতিখান আহি পালা ক'ৰ পাই ছাৰ ৰাতি মানে ভাই বহুত ৰাতি হ'ল মানে উপায় নাই একেদিন যিহেতু তাড়াতাড়ি হৈছে আজি ওলাকে ভিডিঅ' এটা বনাইছো আমি খালি চাব লাগিব বঢ়িয়া ভাল লাগিল দিয়াৰ কাৰণে মৰমত নিবি মৰমত লৈ আহিবি মৰমতে দিম এজ এ গাৰ্লফ্ৰেণ্ড বহুত মৰম কৰিবা ইয়াক বঢ়িয়া বঢ়িয়া বাই যাবি নেকি এতিয়া বাই 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 লগ পাম লগ